নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল জ্ঞান সফালৈ স্বাগতম জনাইছোঁ। আজি মই বিভিন্ন কাৰেণ্ট এফেয়াৰ্ছৰ উপযোগী কেইটামান ৰিজনিঙৰ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিব লগা সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আজি প্ৰথম প্ৰশ্নটো হৈছে আংকুল আণ্ট ডান ফাদাৰ হোৱাট? অপশ্যন নম্বৰ এ দাটাৰ, অপশ্যন নম্বৰ বি মাদাৰ। খুৰা খুৰী হ'লে ফাদাৰ দেউতা কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মাদাৰ, ফাদাৰ মাদাৰ হ'ব। নেক্সট প্ৰশ্নটো হ'ল নাইট ইভিনিং ডে হোৱাট? অপশ্যন নম্বৰ এ মৰ্ণিং, অপশ্যন নম্বৰ বি ছান। সন্ধিয়াৰ পিছত যদি ৰাতি আহে তেনেহ'লে দিন কিহৰ পিছত আহিব? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ মৰ্ণিং, ডে মৰ্ণিং হ'ব। ৰাতিপুৱাৰ পাছত দিন আহিব। নেক্সট প্ৰশ্নটো হ'ল প্লেট কুকাৰী ডান স্পুন হোৱাট? অপশ্যন নম্বৰ এ নাইফ, অপশ্যন নম্বৰ বি কাল্ডেৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্পুন কাল্ডেৰী, অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল চ'লজাৰ ৰাইফল ডান ৰাইটাৰ হোৱাট? অপশ্যন নম্বৰ এ বুক, অপশ্যন নম্বৰ বি পেন। লিখক কিহৰ লগত জড়িত? অপশ্যন নম্বৰ বি কলমৰ লগত লিখক জড়িত, সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পেন, ৰাইটাৰ পেন। নেক্সট প্ৰশ্নটো হ'ল জানুৱাৰী এপ্ৰিল ডান ছানডে হোৱাট? অপশ্যন নম্বৰ এ টিউজডে, অপশ্যন নম্বৰ বি ৱেডনেছডে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই দুটা মাহৰ পিছত দিছে এনেকৈ, সেইকাৰণে ছানডে মনডে টিউজডে পিছত ৱেডনেছডে, সেইকাৰণে উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৱেডনেছডে। তাৰপিছৰ প্ৰশ্নটো হ'ল কোল ব্লেক ডান স্ন' হোৱাট? অপশ্যন নম্বৰ এ ৱাটাৰ, অপশ্যন নম্বৰ বি হোৱাইট। কয়লা ক'লা তেতিয়াহ'লে বৰফ কি হ'ব? উত্তৰটো হ'ব অপশ্যন নম্বৰ বি স্ন' হোৱাইট। বৰফ বগা হ'ব, সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। নেক্সট প্ৰশ্নটো হ'ল হেণ্ড এলব' লাইক হোৱাট? অপশ্যন নম্বৰ এ নি, অপশ্যন নম্বৰ বি এংকুল। হাতত যদি কিলাকুটি থাকে তেনেহ'লে ভৰিত কি থাকিব? অপশ্যন নম্বৰ এ নি, লেগ নি। তাৰপিছৰ প্ৰশ্নটো হ'ল টেবুল চেয়াৰ ডান কোট হোৱাট? অপশ্যন নম্বৰ এ পাইজামা, অপশ্যন নম্বৰ বি পেণ্ট, অপশ্যন নম্বৰ চি চাৰ্ট। শুদ্ধ টেবুল আৰু চকী যদি জোৰ হয় তেনেহ'লে কোটটো কিহৰ লগত জোৰ হ'ব? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কোট পেণ্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল পভাৰ্টি ৰিচেছ ডান গ্ল'ৰি হোৱাট? অপশ্যন নম্বৰ এ হেপিনেছ, অপশ্যন নম্বৰ বি ছেম। দুখীয়াৰ বিপৰীত শব্দটো হ'ল ধনী, তেনেহ'লে গ্ল'ৰিৰ বিপৰীত শব্দটো হ'ব অপশ্যন নম্বৰ বি ছেম, মানে শোভাৰ বিপৰীত শব্দটো ছেম হ'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল অপশ্যন নম্বৰ মনডে উইক দেন জানুৱাৰী হোৱাট? অপশ্যন নম্বৰ এ উইণ্টাৰ, অপশ্যন নম্বৰ বি ছিজন, অপশ্যন নম্বৰ চি ইয়াৰ। সপ্তাহৰ এটা দিন হৈছে সোমবাৰ, তেনেকৈ জানুৱাৰীটো বছৰৰ এটা মাহ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি জানুৱাৰী ইয়াৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল গ্ৰাছ গ্ৰীণ ডান স্কাই হোৱাট? অপশ্যন নম্বৰ এ ষ্টাৰ্ছ, অপশ্যন নম্বৰ বি ব্লু, অপশ্যন নম্বৰ চি ব্ৰাইট। ঘাঁহ সেউজীয়া, তেতিয়াহ'লে আকাশৰ ৰং কেনেকুৱা হ'ব? অপশ্যন নম্বৰ বি স্কাই ব্লু হ'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল শ্বেক্সপিয়াৰ ড্ৰামা ঘলিব হোৱাট? অপশ্যন নম্বৰ এ উৰ্দু, অপশ্যন নম্বৰ বি লিটাৰেচাৰ, অপশ্যন নম্বৰ চি গজল। ঘলিব গজল হ'ব, অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল ৱাৰ্ড্ৰপ ক্লথছ ডান পাৰ্চ হোৱাট? অপশ্যন নম্বৰ এ পকেট, অপশ্যন নম্বৰ বি জিপ, অপশ্যন নম্বৰ চি মণি। ৱাৰ্ড্ৰবত কাপোৰ পোৱা যায়, তেনেকৈ পাৰ্চত কি পাম আমি? অপশ্যন নম্বৰ চি পাৰ্চ মণি, পাৰ্চত আমি পইচা পাম, সেইকাৰণে উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। তাৰপিছৰ প্ৰশ্নটো হ'ল এডভকেট ল' দেন কুক হোৱাট? এ কুকাৰী, বি কিটচেন। উকিলে আইনৰ কাম কৰে তেনেহ'লে ৰন্ধা বঢ়া ক'ত কৰা হয়? অপশ্যন নম্বৰ এ কুকাৰীত।
অপশ্যন নম্বৰ এ কুক কুকাৰী ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছৰ প্ৰশ্নটো হ'ল লিড বক্স দেন ক্ৰক হোৱাট অপশ্যন নম্বৰ এ চিল অপশ্যন নম্বৰ বি বটল অপশ্যন নম্বৰ চি ড্ৰাগ বক্সত যদি ঢাকনি থাকে তেনেহ'লে ক্ৰক ক'ত থাকিব বটলত থাকিব অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ ক্ৰক বটল হ'ব তাৰপিছৰ প্ৰশ্নটো হ'ল প্লেয়াৰ টিম দেন চিপ হোৱাট অপশ্যন নম্বৰ এ পৰ্ট অপশ্যন নম্বৰ বি ফ্লিট অপশ্যন নম্বৰ চি অ'চেন চিপ ফ্লিট হ'ব সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি তাৰপিছত প্ৰশ্নটো হ'ল বুক পেপাৰ দেন টেবুল হোৱাট অপশ্যন নম্বৰ এ স্কুল অপশ্যন নম্বৰ বি ষ্টুডেণ্ট অপশ্যন নম্বৰ চি উড কিতাপ যদি আমি কাগজৰ পৰা তৈয়াৰ কৰিব পাৰোঁ তেনেহ'লে টেবুল ক'ৰ পৰা বনোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি টেবুল উড কাঠৰ পৰা টেবুল বনায় তাৰপিছৰ প্ৰশ্নটো হ'ল ডাটাৰ মাদাৰ দেন শ্বন হোৱাট অপশ্যন নম্বৰ এ মাদাৰ অপশ্যন নম্বৰ বি চিষ্টাৰ অপশ্যন নম্বৰ চি ফাদাৰ জীয়েক মাকৰ লগত যদি মিলে তেনেহ'লে পিতেক দেউতাকৰ লগত মিলিব সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শ্বন ফাদাৰ লাষ্ট প্ৰশ্নটো হ'ল চিজ মিল্ক দেন চুগাৰ হোৱাট অপশ্যন নম্বৰ এ চুগাৰ কেন অপশ্যন নম্বৰ বি চিৰাপ গাখীৰৰ পৰা যদি চিজ পোৱা যায় তেনেহ'লে চেনি আমি ক'ৰ পৰা পাম অপশ্যন নম্বৰ চি চুগাৰ কেনৰ পৰা পাম অৰ্থাৎ কুঁহিয়াৰ পৰা আমি চেনি পাম ধন্যবাদ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত অন্য ভিডিঅ'ৰ লিংকসমূহ দিয়া আছে আপোনালোকে তাত গৈ ভিডিঅ'সমূহ চাব পাৰে ধন্যবাদ